তেওঁলোকৰ 60 বছৰীয়া ফাউণ্ডেশ্যন ডে উপলক্ষে তেওঁলোকে IDBI বেংকে আমাৰ লগত সহযোগিতা কৰি আমাৰ কলেজত এখন এছে ৰাইটিং কম্পিটিশ্যন পাতিলে, য'ত নেকি ইউজ অফ মেথামেটিক্স, ষ্টেটিষ্টিক্স, কম্পিউটাৰ চায়েন্স এণ্ড ইকনমিক্স ইন বেংকিং ছেক্টৰ। চ' আমাৰ কলেজৰ অকল নহয়, ছায়েন্স কলেজৰো এগৰাকী ষ্টুডেণ্টে আমাৰ এই প্ৰতিযোগিতাত এছে ৰাইটিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে আৰু টোটেল আমাৰ ষ্টুডেণ্ট পাৰ্টিচিপেণ্টছ হৈছে 34। খুব সুকলমে হৈ গ'ল। 1টা বজাৰ পৰা আৰম্ভ হৈছিলে প্ৰতিযোগিতাখন আৰু 2টা বজাত শেষ হৈছে। এতিয়া আমাৰ মূল্যাংকন প্ৰণালী চলি আছে। অলপ সময়ৰ পিছতে তাৰ ফলাফল ঘোষণা কৰা হ'ব। We are very thankful to IDBI Bank so that we got the opportunity to organize such type of program in our college. Today, 1st October, is our 60th Foundation Day. So we have requested Kokrajhar Government College for arranging an essay writing competition. The topic was use of mathematics, statistics and economics in banking sector. I am very much thankful to Principal Sir and all the authorities of Kokrajhar Government College for helping us to celebrate our 60th Foundation Day in such a nice way. Thank you. 34.